এয়াৰ শ্ব' জয় আই অসম, জয় জুবিন দা। গাড়ীখন ওলাইছোঁ ভণ্টিৰ লগত অকণমান গুৱাহাটীৰ পৰা আহোঁ। মই এটা কথাই বুজি নাপাওঁ, মন্দিৰত আমি পইচাটো ৰাস্তাৰ পৰা কিয় দলাই দিওঁ? ভালকৈতো দিলে হয়। ভগৱানে আমাৰ পৰা বিচৰা নাই আৰু আমি ভগৱানৰ পৰা বিচাৰিব নালাগে। চব হৈ থাকিব, ভাল কাম কৰিলে সকলোখিনিয়ে হ'ব। আজি হ'ল 9 তাৰিখ। ইণ্ডিয়ান এয়াৰফ'ৰ্চ 93 ইয়াৰ্ছ হৈছে। তাৰে আজি গুৱাহাটী লাচিত ঘাটত উৰাব। জুবিন দাৰ বাবে এয়াৰ শ্ব' কৰা গৈছে আৰু আকাশত বাজিব। আহক আমি সকলোৱে চাওঁ। ৱাও, কি দেখাইছে! চালো, ভাল লাগিছে আৰু জুবিনদাৰ বাবে মায়াবিনী বজোৱাৰ কথা আছিল। বাজিলে ভাল লাগিল হয়। আৰু আজি উৰা প্লেন কেইখনৰ নাম বহু সময় জামত আছিলো, কিবাকে ওলাই আহিছো। ঘৰ আহি পালো, ফ্ৰেছ হৈ লগৰ লগত পানী টেমাত ৰাস চাব আহিছো। ইয়াত আহি এটাই ভাল লাগিছে, জুবিনদাৰ ফাংচনখন দেখাইছে। বলক তেন্তে একেলগে উপভোগ কৰো জুবিনদাৰ ফাংচনখন। কবিতা কেনেকৈ লিখে বাৰু গান